নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে নিশ্চয় ভালেই নহয়নে? আজি আকৌ আহিলোঁ দেউতাৰ লগত আমাৰ ঘৰৰ পুখুৰীটোলৈ। এয়া চাওক, দেউতায়ে জাল বাবলৈ আৰম্ভ কৰিয়ে দিলে। মোৰ পিছে অলপমান দেৰি হ'ল। চাওকচোন দেউতাই আজি বা কি মাছ ধৰে। ভিডিঅ'টো শেষলৈকে চাই গ'লে নিশ্চয় গম পাব। এয়া চাওক, দেউতাই এটা ৰৌ মাছ পালে। দেউতাই এইফালে মাছটো বাচিবলৈ আৰম্ভ কৰিয়ে দিলে। দেউতাই মাছ বাচে মানে মই এইফালে চজিনা ফুল অলপমান লৈ আহিলোঁ। ওচৰতে পৰি থকা ডাল এটা দেখি ভাবিলোঁ আজি গুটি আলুৰ লগত ভাজিম। কোনে কোনে বাৰু ভাল পায়, কোনে কোনে খাই পাইছে জনাবচোন। এয়া মই ফুলখিনি উলিয়াই ল'লোঁ। এয়া এইজনী দেখিছেনে কিমান মৰম লগা? এইজনী হৈছে আমাৰ ঘৰৰ মৰমৰ ছাগলী কলিমাই। এইফালে মই গুটি আলুকেইটা লৈ ল'লোঁ। ফুলখিনি ভালদৰে ধুই লৈ মই এতিয়া গুটি আলুখিনি কুটি ল'ম। এতিয়া মই কেৰাহীটো পাতি দিলোঁ। এয়া দেখিছেনে? এতিয়া মই অলপমান তেল দি একেবাৰে সাধাৰণভাৱে মই এইখিনি ভাজি ল'ম। এইবাৰ যিহেতু মই পাতত দিয়া মাছ বনাম, সেইবাবে এখন কলপাত লৈ আহিলোঁ। আৰু কলপাতখন অনাৰ পাছত এনেদৰে মই জুইৰ ওপৰত দি পেলাই অকণমান লেৰেলাই ল'ম। এয়া চাওক, মই মাছৰ পেটিৰ অংশ লৈ লৈছোঁ। তাৰপাছত এয়া দেখিছেনে, মই পিঁয়াজ, আদা, নহৰু আৰু অলপমান সৰিয়হ লৈ লৈছোঁ। এইখিনি মই এতিয়া পটাত পিহি ল'ম ধুনীয়াকৈ। আজিকালি পটাৰ ব্যৱহাৰ সকলোৰে ঘৰত নেদেখাই হ'ল নহয় জানো? পটাত পিহা আঞ্জাকণ খাই সঁচাকৈ ভাল লাগে নহয়নে?